নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো সাধনা অনলাইন একাডেমীলৈ আৰু আপোনালোকৰ মাজত মই ৰশ্মিতা আজি আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে এন্টোনিমছ অৰ্থাৎ বিপৰীতাৰ্থ শব্দ এইটো হৈছে এনেকুৱা এটা বিষয় যিটোৰ ওপৰত প্ৰায় পৰীক্ষাসমূহত প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় আমি ইতিমধ্যে এন্টোনিমছৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি আহিছো আপোনালোকে সেই ভিডিঅ'টো চাবৰ বাবে ওপৰৰ এই লিংকটোত ক্লিক কৰে যেন গতিকে এন্টোনিমছৰ ওপৰত আমাৰ দ্বিতীয় খণ্ডৰ ভিডিঅ'টো আৰম্ভ কৰো আহক প্ৰথমতে কেইটামান প্ৰশ্ন লওঁ আহকচোন আৰ্টিফিশিয়াল এই শব্দটোৰ বিপৰীতাৰ্থ শব্দটো কি হ'ব পাৰে বাৰু অপচনছ দিয়া আছে এ ফেক বি এক্সাক্ট সি নেচাৰেল আৰু ডি নিউ আমি জানো যে আৰ্টিফিশিয়াল মানে হৈছে কৃত্ৰিম অপচনত দিয়া শব্দকেইটা হ'ল ফেক অৰ্থাৎ ভুৱা এক্সাক্ট অৰ্থাৎ সঠিক নেচাৰেল অৰ্থাৎ প্ৰাকৃতিক আৰু নিউ অৰ্থাৎ নতুন গতিকে নিখন্দেহে আৰ্টিফিশিয়ালৰ এন্টোনিম হ'ব সি অৰ্থাৎ নেচাৰেল নেক্সট কুৱেশ্যন ব্ৰাইট অৰ্থাৎ উজ্জ্বল ইয়াৰ এন্টোনিমছৰ বাবে অপচনছ দিয়া হৈছে এ সলিড অৰ্থাৎ কঠিন ডিম কম পোহৰ নেৰো থেক লাইট পোহৰ গতিকে ব্ৰাইটৰ অপজিট হ'ব ডিম অৰ্থাৎ কম পোহৰ অথবা অনুজ্জ্বল নেক্সট কুৱেশ্যন এলিয়েন অৰ্থাৎ বিদেশী অথবা বেলেগ গ্ৰহৰ প্ৰাণী ইয়াৰ বিপৰীতাৰ্থ শব্দৰ অপচনছবিলাক দিয়া হৈছে সেইবোৰ হ'ল ফৰেইন অৰ্থাৎ বিদেশী নেচাৰেল অৰ্থাৎ প্ৰাকৃতিক মডাৰ্ণ অৰ্থাৎ আধুনিক আৰু নেটিভ অথবা স্থানীয় যিহেতু প্ৰশ্নত বিপৰীতাৰ্থ শব্দ বিচাৰিবলৈ কোৱা হৈছে গতিকে ইয়াৰ উত্তৰটো ফৰেইন হ'ব নোৱাৰে কাৰণ ফৰেইন আৰু এলিয়েনৰ অৰ্থ একেই এতিকে আমাৰ উত্তৰটো হ'ব ডি অৰ্থাৎ নেটিভ আমাৰ নেক্সট কুৱেশ্যন হ'ল বোল্ড অৰ্থাৎ সাহসী ইয়াৰ বিপৰীতাৰ্থ শব্দৰ অপচনছবিলাক হৈছে হেভি অৰ্থাৎ গধুৰ টিমিড অৰ্থাৎ ভয়াতুৰ ষ্ট্ৰোন অৰ্থাৎ শিল আৰু ফ্ৰাইটেণ্ড অৰ্থাৎ ভয়ভীত এটা কথা মন কৰিব টিমিড আৰু ফ্ৰাইটেণ্ডৰ মাজত অৰ্থৰ অলপ পাৰ্থক্য আছে টিমিড মানে হৈছে ভয়াতুৰ কিন্তু ফ্ৰাইটেণ্ড মানে হৈছে অলৰেডি ভয় খাই থকা আপুনি যদি ৰাতি ভূত ওলাই বুলি বাহিৰলৈ যাবলৈ ভয় কৰে তেন্তে আপুনি টিমিড অৰ্থাৎ ভয়াতুৰ কিন্তু আপুনি হঠাতে কিবা বস্তু এটা দেখা পাই ভয় খাই উঠিছে তেন্তে আপুনি হ'ব ফ্ৰাইটেণ্ড পাৰ্চন প্ৰশ্নত যিহেতু বোল্ড অৰ্থাৎ সাহসী দিয়া আছে গতিকে ইয়াৰ বিপৰীতাৰ্থ শব্দ হ'ব টিমিড অৰ্থাৎ ভয়াতুৰ ইনষ্টেণ্টলি অৰ্থাৎ তাৎক্ষণিকভাৱে ইয়াৰ বিপৰীতাৰ্থ শব্দৰ অপচনছবিলাক হৈছে ফৰ্মেলি অৰ্থাৎ আনুষ্ঠানিকভাৱে শ্ল'লি অৰ্থাৎ লাহে লাহে কুইকলি অৰ্থাৎ দ্ৰুতভাৱে ইগাৰলি অৰ্থাৎ আগ্ৰহেৰে গতিকে ইয়াৰ উত্তৰটো হ'ব বি অৰ্থাৎ শ্ল'লি নেক্সট কুৱেশ্যন স্প্ৰেড অৰ্থাৎ সিঁচৰিত হোৱা অথবা বিয়পোৱা ইয়াৰ অপজিট ৱৰ্ডছবিলাকৰ অপচনছ হৈছে স্পিল অৰ্থাৎ পৰি বাগৰি যোৱা অথবা পৰি যোৱা ষ্টপ ৰৈ দিয়া কণ্টেইনড অৰ্থাৎ সমাহিত হোৱা বা কিবা এটাৰ ভিতৰত সোমাই থকা আৰু ইনস্পায়াৰ অৰ্থাৎ উৎসাহিত কৰা গতিকে স্প্ৰেড শব্দৰ বিপৰীত শব্দ হ'ব কণ্টেইন অৰ্থাৎ সমাহিত হোৱা নেক্সট কুৱেশ্যন হ'ল কনফেছ অৰ্থাৎ স্বীকাৰ কৰা ইয়াৰ বিপৰীতাৰ্থ শব্দৰ অপচনছ হ'ল ৰিপ্লাই অৰ্থাৎ উত্তৰ দিয়া ডিনাই অৰ্থাৎ অস্বীকাৰ কৰা চেলিব্ৰেট অৰ্থাৎ উদযাপন কৰা আৰু ৰিফিউজ অৰ্থাৎ অগ্ৰাহ্য কৰা ইয়াত এটা কথা মন কৰিব
ডিনাই আৰু ৰিফিউজৰ অৰ্থৰ মাজত কিছু পাৰ্থক্য আছে। ডিনাইৰ অৰ্থ হ'ল অস্বীকাৰ কৰা বা কিবা এটা হয় বুলি ক'বলৈ অমান্তি হোৱা। আনহাতে ৰিফিউজ কৰা মানে হ'ল অগ্ৰাহ্য কৰা বা কিবা এটা কাম কৰিবলৈ অমান্তি হোৱা। গতিকে কনফেছৰ বিপৰীত হ'ব ডিনাই অৰ্থাৎ অস্বীকাৰ কৰা। এতিয়া বন্ধুসকল আহকচোন আমি কিছুমান শব্দ আৰু সিহঁতৰ বিপৰীতাৰ্থ শব্দবোৰ মনত ৰাখোঁ। above, below, accept, reject, agree, disagree, acceptance, rejection, affirmative, negative, agreement, disagreement, appear, disappear, arrive, depart, associate, dissociate, absent, present, acknowledge অৰ্থাৎ স্বীকাৰ কৰা, disown অথবা deny অৰ্থাৎ অস্বীকাৰ কৰা, animate, inanimate, ancient, modern, attract, repel, ascent, descent, arrogant, humble, brave, coward, সেইদৰে bravery, cowardice, broad, narrow, beginning, end, brutal, humane, সেইদৰে brutality, humanity, care, neglect, cheap অৰ্থাৎ সস্তীয়া, ইয়াৰ বিপৰীত হ'ব dear অথবা costly অৰ্থাৎ মূল্যৱান, concise অৰ্থাৎ সংক্ষিপ্ত, detailed অৰ্থাৎ বিস্তৃত, confident, diffident, consent, dissent, contract, expand, concord, discord, dead, alive, debit, credit, deficit অৰ্থাৎ ঘাটি বা নাটনি হোৱা, surplus অৰ্থাৎ ৰাহি হোৱা, defend, attacked, defensive, offensive, difficult, easy, early, late, ebb, flow, ebb and flow মানে কি জানেনে? জোৱাৰ ভাটা, encourage, discourage, entrench, exit, equal, unequal, essential, inessential, empty, full, fact, fiction, failure, success, fast, slow, fertile অৰ্থাৎ উৰ্বৰ, barren বা sterile অৰ্থাৎ অনুৰ্বৰ, fortune, misfortune, frequent, infrequent অথবা rare, freedom, bondage, fluid, solid, friendly, inimical, gain, loss, generalist, specialist, genuine, fake, generous, mean অথবা selfish, glorify, malign, guilty, innocent, gloomy, cheerful, gratitude, thanklessness বা ingratitude, hard, soft, hope, despair, help, hinder, honor, dishonor অথবা shame, hot, cold, humane, inhumane, ignorance, knowledge, ill, well, illuminate, darken, import, export, increase, decrease, include, exclude,
insert, remove, insufficient, plenty, interesting, boring, internal, external, introvert, extrovert, impede, expedite, join, disjoin অথবা separate, joy, sorrow, junior, senior, just, unjust, justice, injustice, kind, cruel অথবা unkind, knowledge, ignorance, lament, rejoice, languid, energetic, legal, illegal, legible, illegible, legitimate, illegitimate, lenient অৰ্থাৎ সুপাদিলা স্বভাৱ, ইয়াৰ বিপৰীত হ'ব strictness। সেইদৰে lenient বিপৰীত হ'ব strict, land, borrow, lessen, enlarge, levity, gravity, liberty, bondage, light, heavy অথবা darkness। লাইটৰ অৰ্থ যদি পাতল হয় তেতিয়াহ'লে তাৰ বিপৰীত হ'ব heavy। আকৌ যদি লাইটৰ অৰ্থটো পোহৰ হয় তেতিয়াহ'লে ইয়াৰ বিপৰীত হ'ব darkness। long, short, loyal, disloyal অথবা treacherous, major, minor, majority, minority, magnify, reduce, material, spiritual, maximum, minimum, merit, demerit, mobile, stationary, modern, ancient অথবা old, monarchy, anarchy, mortal, immortal, movable, immovable, narrow, broad অথবা wide, natural, artificial অথবা unnatural, negative, positive অথবা affirmative, noble, ignoble, obedient, disobedient, obey, disobey, optimism, pessimism, oppose, support, oral, written, ornate, plain, pain, pleasure, perfect, imperfect, perforce, voluntary, permanent, temporary, permit, prohibit, perpetual, ephemeral, persuade, dissuade, philanthropist, misanthropist, plentiful, scarce, polite, impolite অথবা rude, posterity, ancestry, preliminary, final, present, absent, proficient, deficient, profit, loss, progress, retrogress, prosperity, adversity, public, private, pungent, insipid, pure, spurious অথবা impure, pursue, avoid, quack, expert, quick, slow, rear, front, regular, irregular, reject, accept অথবা grant, relevant, irrelevant, relieve, aggravate, religious, irreligious, resist, ill অথবা submit, respect, disrespect, responsible, irresponsible, restless, calm, retreat,
advance, reveal, conceal, rich, poor, right, wrong, rise, fall, rough, smooth, security, insecurity, sharp, blunt, simple, complex, sincere, perfunctory অথবা deceitful, single, multiple, smile, frown, solid, liquid, solidify, liquefy, spiritual, material অথবা mundane, steadfast, fickle, straight, curved, submit, resist, submit, base, success, failure, sufficient, insufficient, superior, inferior, sympathy, antipathy, synonym, antonym, temporal, eternal, theory, practice, theoretical, practical, thick, thin, timid, bold, tolerance, bigotry অথবা intolerance, top, bottom, triumph, failure, trivial, important অথবা significant, trust, distrust, truth, falsehood অথবা untruth, unity, diversity, uniform, varied, upper, lower, urban, rural, utility, uselessness, vague, clear অথবা definite, violent, gentle, virtue, vice, victory, defeat, voluntary, compulsory, vulgar, refined, war, peace, wax, wane, wet, dry, wholesale, retail, wise, unwise অথবা full, young, old, zenith, nadir। আজিৰ বাবে ইমানেই। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব। আপোনালোকে যদি আমি এনেধৰণৰ আৰু ভিডিঅ' বনোৱাটো বিচাৰে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব। লগতে আমাৰ ভিডিঅ'বিলাক আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব পাৰে যাতে তেওঁলোকেও ইয়াৰ পৰা কিছু উপকৃত হয়। ধন্যবাদ।